আৰু ইয়াত ফুচকা আছে আৰু লগতে ইয়াত মানে টেঙা পানীটো বনাই আছে তো নেক্সট এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি লগত লৈ লৈছোঁ কি চাওক মানে অলপমান বেলেগ ধৰণৰ কিবা কৰিবলৈ চেষ্টা কৰিম আজি তো বলক আজিৰ ভিডিঅ'টো আৰম্ভণি কৰোঁ আৰু আমাৰ প্ৰথম কাৰ্যসূচী হৈছে ফুচকাবিলাক এনেকৈ দিয়া হৈছে তেলত আৰু ফুলি আছে না ভাই ফুলছি না ফুলছি চাওক ফুচকা একদম তেলত ভাই কি ফুলি গৈছি বে ৰেডিমেড ফুচকা এই ফুচকা বনাই আছে আৰু ইফালে আমি আলুটো বনাই আছোঁ ফুচকাৰ ভিতৰত দি খাব লাগিব না আৰু এনেকৈ আমাৰ ফুড চেলেঞ্জ ৰেডি হ'ব আৰু ইয়াত ফুচকা আছে লগতে ইয়াত মানে টেঙা পানীটো বনাই আছে ই বনাব জানে কি কিবা দিছি ৰ'ব পেকেটে দি কিবা টেঙাৰ পানী বনাই আছে এনেকৈ কি ৰেড চিলিও দি দিলি নাকি অলপমান মছলা চছলা মাৰি দিছি কেম্বা লগা হ'লে তোক এচা মাৰিম না আকৌ আৰু এতিয়া আমি আমাৰ ফুড চেলেঞ্জটো আৰম্ভ কৰিম আৰু ফুড চেলেঞ্জটোত ভাই পতাৰ পানী যায় হাৰে তাৰমানে পতাৰ পানী মানে ঢালবা লাগিব পাৰবি না ঢালবা মানে ঢালব মানে মইতো শিকিমে তো ইয়াৰ ফুড চেলেঞ্জৰ কাৰণে তো আৰম্ভ কৰোঁ এতিয়া আমি আমাৰ ফুচকা চেলেঞ্জটো আৰম্ভ কৰিব লৈছোঁ কাৰ এতিয়া আগতে খাওঁ হয় ইয়াত সমান সমান ভাগে লৈছোঁ তো ইয়াৰ চাই লওক একদম গোটেই টেঙাৰ পানী চেঙাৰ পানী ৰেডি তো 1 2 3 কওঁ হয় 1 2 হৈছে বাহ পুরা লগ লগে দিছে সব মানে দে আর খা 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 ইয়ার কেইটা বেশি নাই কলরও বেশি নাই পলে জিকো আনিছো এই লাই লাই খা গাঠি খাবি পল লাগে এইটো খাবা লাগব সেইটো খাবা লাগব এইটো বসছি খাবা লাগব এইটো আনব দে এইটো আনবা লাগব পল কি মানে এই সব শেষ করে ফেলছি ইয়ার শেষ সকাল দেখা চাইছা সকাল দেখা সব লাগবে সব বা বল দেখা তুই কি চাইছা সব খাই ভিজে ভিজে রেঙ্গে দে আর এই জিকছি তোর মুখত আছে এই জিকছি বল ইজ দ্য উইনার কথা কানি দিবা নহয় তালৈকা এই হালদো যা উপায় নাই খাওলা মানুহ না নৰি ইয়াৰ পেটটোত চাইয়ে গম পাইয়ে কিমান খাবা আৰু ইয়াৰ পেটটো চাইছো গাইস মানে পতা দিয়াক লেইতা নহয় মানে এটো খালত লেইতা হ'ব মানে এটো অলপ লেত্ৰা বান পানেও বেছি গাছা খুই যাব মানে ইয়াক এটোৱে পানিশমেন্ট দিম কাৰণ ই একদিনো মানে মই যি কথা মানে ফুড চেলেঞ্জ চাইছো মানে একদিনো ই জিকা নাই এই হিদনা জিকি আছে চিকে ভাইৰ লগত আপোনালোকে ভিডিঅ' দেখছিল তো এটো খালত গা ধোৱা হ'ব মানে বান পানী গেছি এতে গাছা পুৰা খুই যাব টকাৰ পতাত নেদং তো এতে গা ধোৱা লাগিব দে ৰেডি না গোলটামৰ ফৰা গাই গোলটা পাৰ হেঙ্গে নেকি এতে হুলচুল থাকবা ৰে সীতা মানে ইয়াক গোলটাম গালে মলাক নাকি রে ও মাই গড দিছৱে আয়ো মা দে দুকো বা লাগব তুই দুই বেৰ ৰাখবা লাগব পাছ এই নহয় আয়ো মা কো উঠি ইবাৰ নৰা দুই বেৰ ৰাখবা লাগব ভাই মোবাইল দে তো অল চ্যানেল কমপ্লিট আরে যেহেতু জানে বহুত দিন ভিডিও দিয়া নাই সেইকাৰণে আপোনালোকক সুখী কৰবা এটা শেয়াৰ শুনাও আমি আজি দে কো ভাই কম না কো ডিয়াৰ এক্স ইমান এটিটিউড নেদেখাবা যে তোমাৰ পিছত বহুত লৰা আছে বুলি এনেও জানাই যে বেয়া বস্তুৰ পিছে মাখি বৰু সিধে গাইছে ই বাৰী মানে ধুই দিছে এক্সকুলা ভিডিঅ'তে শেষ কৰবা লৈছোঁ আৰু পানিছমেণ্টটো খালোঁ আজি ময়ে মানে হাতবা লগা হ'ল উপায় নাই বেছি ভিডিঅ' শেষ কৰবা লগা হৈছে এই হৈছে আমাৰ জীৱন গাই চেজ হৈ গৈছে সঁচাকৈ কৈছোঁ উপায় নাই মানে এনেকৈ ভিডিঅ' দিব লাগিব তথাপিতো তাৰে মাজে মাজে ক'তো যাব পৰা নাই এইকাৰণে পৰা নাই যে কিবা কিবি সমস্যা দা উপায় নাই আৰু মানে যাম বুলি ভাবছোঁ ৰ'ব ভাল আৰু ক'তো আকৌ বিশেষ কণ্টেণ্টো বনাই সিমান সেনেকৈ তো কিবা কণ্টেণ্ট পালে কণ্টেণ্ট তলত কৰিব আৰু তো আজিৰ ভিডিঅ'টো এনেকৈ ৰাখছোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিয়ক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইবো কৰিব দিছোঁ আজি কাৰণ আজিৰ ভিডিঅ'টো সিমান আল্টু ফাল্টু ভিডিঅ' নহয় না সেইকাৰণে কৰিব দিছোঁ তো দক বাই বাই ই গেছ পাগল ই 100 ওপৰত শ্বেয়াৰ কৰি আজি মহান চেষ্টাত হোৱাটো আছে